আপোনালোকে নিশ্চয় মোৰ গ্ৰাউণ্ডখন দেখা পালে, কি ধুনীয়া গ্ৰাউণ্ড হয়। ৰাতিপুৱা বহুত ভাল লাগে এইখন গ্ৰাউণ্ডত আহি। আমাৰ সকলোৱে এক্সাৰচাইজবিলাক কৰে, PT কৰে। ৰাতিপুৱা এক্সাৰচাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট, বৰ্তমান টাইমত বহুত ইম্পৰ্টেণ্ট। কাৰণ কিয়, আজিকালি যিকোনো বেমাৰ আজাৰ যেনেকৈ ষ্ট'ন, কিডনী ষ্ট'ন, গেষ্ট্ৰিক আৰু বহুত ধৰণৰ চুগাৰ, BP, প্লেছ, এইবিলাক মানে কি হয়, আমাৰ যিবিলাক আমি এক্সাৰচাইজবিলাক নকৰোঁ, আমি ঘাম পানী আমি নোলাওঁ, হয়নে? বিশেষকৈ আমি মানে আৰাম আমি মানে আৰামকৈ থাকিব বিচাৰোঁ। তো এই আমাৰ ডেইলি লাইফষ্টাইলত আমি যিখিনি আমি হেবিট আমি একচুৱেলি এক্সাৰচাইজটো ইনক্লুড কৰিব লাগে। যেনেকৈ আমি ভাত খাওঁ, মাংস খাওঁ, পানী খাওঁ, সেইকাৰণে আমাৰ এক্সাৰচাইজটো আমাৰ ডেইলি ৰুটিনত মানে মৰ্ণিং হওক ইভিনিং হওক আপুনি ইনক্লুড আমাৰ লাইফত ইনক্লুড কৰাটো মানে অত্যন্ত জৰুৰী। কাৰণ বৰ্তমান আমি এইখিনিত সময়ত বা আপোনালোকে ভাবিব যে এইটো টাইমত আমি কিবা এটা কৰিব পাৰিছোঁ বা আমাৰ দেহায়ে কৈছে যে কিবা এটা কৰিব পৰা আমাৰ এইখিনি সময়, হয়নে? আপোনাৰো ঠিক তেনেদৰে আপোনাৰ যদি 25-26 বা 30 বছৰৰ আগলৈকে আপোনালোকে এটা ধুনীয়া ফিটনেছ মানে মেইনটেইন কৰিব পাৰে, আপোনাৰ ফিজিকেলি আপোনালোকে ফিট থাকে, তো ঠিক তেনেদৰে সেনেকৈ মানে আপুনি ধুনীয়াকৈ এটা ফিজিকেল আপোনালোকে গ্ৰ'থ কৰিব পাৰিব। জাষ্ট মনত পেলাই দিছোঁ যে আপোনালোকক ডেইলি লাইফষ্টাইলত আমাৰ এক্সাৰচাইজ বা ৰানিং বা আমাৰ ফিজিকেলি ফিট ৰখাটো আমাৰ কিয় ইম্পৰ্টেণ্ট। কাৰণ আজিকালি আমি ইনকাম কৰোঁ, হয়নে? পইচা আমি সাঁচি ৰাখোঁ। অকস্মাত যদি আমাৰ কিবা জ্বৰ বেমাৰ হৈ যায়, আমাৰ কি হয়, আমি একেবাৰে আমি শেষ কৰি দিব লাগে। কাৰণ কিয়, আমি যদি এদিন কৰি যদি অকণমান যদি আধা ঘণ্টাও আমি গ্ৰাউণ্ডত বা নিজৰ এক্সাৰচাইজ বা ফিজিকেলি আমি ফিট ৰখাৰ কাৰণে টাইম দিওঁ বা নিজৰ শাৰীৰিকভাৱে পৰিশ্ৰম কৰাত আমি লাগি দিওঁ, তো তেনেদৰে আমাৰ এটা টাইমত যিমান যি হ'লেও সেইখিনি পৰিস্থিতি আমাৰ মানে নাপাবই। তো ঠিক তেনেদৰে কৈছোঁ, আপুনি যাতে পিছত মানে অনুভৱ নকৰা যে মই কিয় নকৰিলোঁ, তাৰ কাৰণে আপোনালোকে এইখিনি এক্সাৰচাইজ বা যিখিনি আপোনালোকে নিজৰ শাৰীৰিকভাৱে সক্ষম হয় যিখিনি এক্সাৰচাইজ কৰিব পাৰে তেনে কৰক। আৰু ময়ো যিমানখিনি পাৰোঁ কৰি আছোঁ, কাৰণ ময়ো লাহে লাহে কৰি আছোঁ, জাষ্ট এটা বিগিনাৰ বুলি ক'ব পাৰোঁ। কিন্তু ডেইলি অলপ কৰি আছোঁ। কিয়, আমাৰ যদি আপুনি ডেইলি এক্সাৰচাইজ কৰে তেতিয়া আপোনাৰ কি হয়, মাইণ্ডটো ৰিফ্ৰেছ হয়, ফিজিকেলি ফিট থাকে, আপোনাৰ দিনৰ যিবিলাক এক্টিভিটি আপুনি আৰামছে কৰিব পাৰে। ঠিক তেনেদৰে যাতে আপোনালোকে এক্সাৰচাইজবিলাক কৰে। আৰু যি আমাৰ গাঁৱত যিবিলাক আছে আমাৰ দাদা, ভাইটি, ভণ্টি, হয়নে, আমাৰ মাসকল, দেউতাসকল, সিহঁতক কৈছোঁ, যিসকল খেতি কৰে সিহঁতৰ কাৰণে টেনশ্যন নাই। সিহঁতে কাৰণ ৰাতিপুৱাই কোদাল পাৰে, হয়নে, হাল বায় বা অন্য দুনিয়াৰ বহুত কাম কৰে পথাৰত, সিহঁতৰ কাৰণে ইমান টেনশ্যন নাই। সিহঁতৰ ফিজিকেলটো অলৰেডি মানে সিহঁতৰ ইনভলভ হৈ থাকে, মানে ফিটনেছটো সিহঁতৰ হৈ থাকে, কাৰণ পাচিনা ওলাই যায়, ঘাম পানী ওলায়। তো বিশেষকৈ যিবিলাক মানে এনে থাকে বা স্কুলত যায়, হয়নে, বা হাউচ ৱাইফ কৰে, সিহঁতক কৈছোঁ যে আপোনালোকে এটলিষ্ট অকণমান নিজৰ বয়স অনুযায়ী কোনোবাই ৰানিং কৰিব পাৰে, কোনোবাই মানে খোজকাঢ়িব পাৰে, কোনোবাই সৰু সুৰা মানে এক্সাৰচাইজবিলাক কৰিব পাৰে। বহুত ধৰণৰ এক্সাৰচাইজ আছে, আপোনালোকে কৰিব পাৰে, য়োগা কৰিব পাৰে। এইবিলাক আপোনালোকে যদি ইনক্লুড কৰে, যেনেকৈ আমি পানী খাওঁ, আমাৰ খাদ্য খাওঁ, আমি এক্সাৰচাইজটো যদি ইনক্লুড কৰোঁ আমাৰ লাইফ শ্বিডিউলত, তো তেতিয়া আমাৰ এটা ধুনীয়া লাইফ মানে আমি জীয়াব পাৰোঁ বুলি মই ভাবোঁ। তাকে মোৰ সৰু সুৰা এটা মই আপোনালোকক মোৰ মনৰ মানে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। তো আপোনালোকে কি ভাবে নাজানো। যদি আপোনালোকে নিজৰ লাইফটো ভাল কৰি মানে জীয়াব বিচাৰে, তেনেহ'লে আপোনালোকে ফিজিকেলি মানে ফিট ৰখাটো বহুত ইম্পৰ্টেণ্ট বৰ্তমান লাইফত। কাৰণ এদিন দুদিনকৈ আমাৰ পাৰ হৈ গৈ আছে জীৱনটো। আমি এতিয়া 2026 চনৰ জানুৱাৰী মাহৰ পৰা আজিলৈকে কিমান জুন জুলাই আহি পালে। তো সেনেকৈ গৈ থাকিব। আপোনালোকে জাষ্ট আপোনালোকে মেইনটেইন ৰাখক। ধন্যবাদ।